বন্ধুসকল বহুত ডাঙৰ সমস্যা এটা হ'ল মই গুৱাহাটী আহিছিলোঁ থাকিবলৈ ঘৰ নাই ৰুম নাই পইচা নাই তো মই এতিয়া কি কৰিম বন্ধুসকল আজি বহুত দিনৰ মূৰত আপোনালোকক এটা ভিডিঅ' উপহাৰ দিব বিচাৰিছোঁ পাঠশালাৰ পৰা আহি গুৱাহাটীত দুদিন থাকিলোঁ আৰু আজি ঘৰলৈ যাম তো গুৱাহাটীখন দেখুৱাম ভাবিছিলোঁ কিন্তু দেখুৱাব নোৱাৰি তথাপি আজি সৰু সুৰা দুই এটা বস্তু দুই এটা ঠাই আপোনালোকক দেখাব বিচাৰিছোঁ তেনে আহক আমি এতিয়া উবেৰত এখন কেব বুক কৰি দিওঁ এইদৰে আপুনি খুলিব লাগিব উবেৰ এপটো আৰু ইয়াত আপুনি ক'লৈ যাব ইয়াত টাইপ কৰিব লাগিব তাৰ পিছত কনফাৰ্ম কৰিব লাগিব গুগলে আপোনাক বিচাৰি আনি দিব আপোনাৰ প্ৰয়োজনীয় এখন কেব দেখিবলৈ পাইছেনে এতিয়া মটত 33 টকা এইটো ঠিকে আছিলে তো কিন্তু কি হ'ল এতিয়া মটত মই নাযাওঁ কাৰণ ইমান ৰ'দত মই মানে গৈ থাকিব মন যোৱা নাই আৰু বেগো আছে চ' আমি উবেৰ গো 120 উবেৰ প্ৰিমিয়াম 149 এতিয়া আমি যাম উবেৰ গোতে আমি যাওঁ সাৰ্চ কৰোঁ এতিয়া সাৰ্চ কৰিছে উবেৰ ওচৰে পাজৰে কিমান আছে নেকি এতিয়ালৈকে ওচৰত উবেৰ দেখা নাই চ' চাওঁ পাওঁ নে নাপাওঁ বন্ধুসকল এই বেগ চেগ লৈ মানে গৰমত ৰ'দত টাউনলৈ আহিবলৈ বহুত মন নাযায় কিন্তু উপায় নাই আহিলোঁ বহুত দিনৰ মূৰত এতিয়া অকণমান ওলাই যাওঁ বজাৰ অকণমান কৰোঁ কি পাৰোঁ নল'বও পাৰোঁ কিন্তু চেণ্ট্ৰেল মলৰ পৰা আহোঁ অকণমান AC হাৱা খাই আহোঁ আৰু এই চেণ্ট্ৰেল মলৰ পৰা আমি ডাইৰেক্ট ৰেলৱে ষ্টেচন যাম 7টাত ট্ৰেইন আছে দেখিছেনে আমাৰ এয়া উবেৰ আহি আমাৰ আগত সন্মুখত হাজিৰ হ'লহি এতিয়া উবেৰত পাছফালে মোৰ বেগটো দুটা বেগো উঠাই দিম বেগকেইটা উঠোৱাৰ পিছত মই আগত বহি লাহে লাহে আমি যাম চেণ্ট্ৰেল মলৰ ফালে এনেকৈ পাছত আমি বেগটো উঠাই দিলোঁ আৰু মই আগত বহিম কাৰণ কেমেৰা কৰিব লাগিবতো আগত লাহেকৈ বহি আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ চেণ্ট্ৰেল মলত সতে চেণ্ট্ৰেল মলত সোমাই চাওঁ কি দেখোঁ
লিফ্টত উঠি গৈ আছোঁ এতিয়া 7th ফ্ল'ৰলৈ কিবা এটা খাবলৈ। তো মানে নকওঁ আৰু বেলেগ লাগিছে আৰু এচিৰ ভিতৰত। চ' ইয়াতে কিবা এটা খাব চেষ্টা কৰিম। খুব সুন্দৰ এখন ৰেষ্টুৰেণ্ট পাইছোঁ ইয়াত। কি খাওঁ আপোনালোকে চাই থাকিব। দেখিবলৈ পাইছেনে এয়া চিকেন দাম বিৰিয়ানী। কেনেকুৱা লাগিব নাজানো, কিন্তু ইমান মানে ৰঙীন বস্তু খাবলৈ ভাল নালাগে। ফিৰবি আজি টেষ্ট কৰি চাওঁ। এইটো এটা পানী 10 টকীয়া, আৰু এইখন আমি এতিয়া ধুনীয়াকৈ এনেকৈ ঘূৰাই লওঁ, আৰু এইটো এতিয়া লাহেকৈ আমি আপোনালোকৰ লোভ লাগিছে নেকি বাৰু? তো এইটো ঘৰতো বনাই পেলাই খাব পাৰে। ঘৰত বনাব চেষ্টা কৰিছিলোঁ, কিন্তু এনেকুৱা নহয় মানে। বন্ধুসকল, বহুত ডাঙৰ সমস্যা এটা হ'ল। মই গুৱাহাটী আহিছিলোঁ, থাকিবলৈ ঘৰ নাই, ৰুম নাই, পইচা নাই। তো মই এতিয়া কি কৰিম? কোনো চিনাকি নাই। এইদৰে বেগ লৈ গোটেই দিনটো ঘূৰি ফুৰিছোঁ। এতিয়া ক'ত যাম, কি কৰিম নাজানো। তো ৰাতিটো ছাৰ্ভাইভ কৰিব লাগিব। গাঁৱত হোৱাহেঁতেন তম্বু তৰি ক'ৰবাত ঘৰ বনাই থাকিলোহেঁতেন। টাউনত কি কৰিম? ৰাতি মানে টাউনত ছাৰ্ভাইভ কৰাটো বৰ জটিল, কাৰণ ইয়াত বিভিন্ন ধৰণৰ মানুহ থাকে, অচিনাকি মানুহ, বিভিন্ন উদ্দেশ্যত আহে। তো ইয়াত আপোনাৰ বেগ, আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ লগত সংঘটিত হ'ব পাৰে। চ' সেইকাৰণে ইয়াত বহুত কেয়াৰফুল হ'ব লগা হয়। তো টাউনত আপুনি ক'ত থাকিব? তাৰ উপায় দেখাম, কেনেকৈ ৰাতি আজি ছাৰ্ভাইভ কৰিব আপুনি টাউনত বিনা পইচাত। আপুনি ৰেলৱে ষ্টেচনৰ ভিতৰলৈ সোমাব নোৱাৰিব পাৰে, টিকেট প্ৰয়োজন হ'ব। কিন্তু ৰেলৱে ষ্টেচনত কিছুমান জেগা আছে য'ত আপুনি গোটেই ৰাতি বিনা পইচাত আপুনি কটাব পাৰে সম্পূৰ্ণ নিৰাপদভাৱে। এয়া হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন। অনলি গুৱাহাটীত বুলি নহয়, প্ৰত্যেক চিটিতে য'ত ৰেলৱে ষ্টেচন আছে তাত আপোনাৰ কিছুমান জেগা বিচাৰি পাব। এনেকুৱা জেগাত, এইবিলাক জেগাতো আপুনি ৰাখিব পাৰে ছেফ, আপোনাৰ জীৱন সম্পূৰ্ণ সুৰক্ষিতভাৱে। এতিয়া মই ঘৰত পালোহি, প্ৰায় 7 দিনৰ অন্তত আজি ঘৰত পালোঁ। বহুত দিন ভিডিঅ' আপলোড দিয়া নাই। চ' আজি আশা কৰোঁ আজিৰ পৰা আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবলৈ পাৰিম, চেষ্টা কৰিম। চ' চাই থাকিব ক্ৰেজি মানৱ ভাই, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।